গুড মৰ্ণিং এভৰিৱান, সকলো কুশলে আছেনে? মোৰো ভালেই। আজিৰ মিনি ব্লগটো আৰম্ভ কৰিছোঁ ব্ৰেকফাষ্টৰ পৰা। ব্ৰেকফাষ্টত এয়া কি সকলোৰে পৰিচিত নহয়নে বাৰু? এওঁলোকক আৰু কি চিনাকি দিমনো? আপোনালোকক লগ পাই আছোঁ চেণ্টাৰত বহুত বেছি ভিডিঅ' কৰা নহয় যিহেতুকে ডিউটিৰ সময়। তথাপিও যিখিনি সময় পাৰোঁ অকণমান সৰু সৰু ক্লিপকেইটা আপোনালোকলৈ বুলি ধৰি ৰাখোঁ। ডাঙৰ হৈছোঁ যদিও নিজৰ মনৰ মাজত থকা সেই অকণমানিজনীক হেৰাই যাবলৈ দিয়া নাই দেই। এওঁলোকক খেলা দেখি নিজৰ মনটোক ধৰি ৰাখিব নোৱাৰিলোঁ, সেইবাবে খেলিবলৈ নামিলোঁ। কিন্তু যিকেইটাহে শ্বৰ্ট দিছোঁ আপোনালোকক কি দেখুৱাম ৰাইজ, আপোনালোকে নিজে চাই লওক। চেণ্টাৰৰ পৰা আহিলোঁ গধূলি সময়ত ওলালোঁ প্ৰিয়জনৰ লগত লং ড্ৰাইভ বুলি। চ' ৰোমেণ্টিক নহয়নে বাৰু? লং ড্ৰাইভ বুলি কথা নাই, কিছুমান লাগতিয়াল সামগ্ৰী কিনিবলগীয়া আছিল, গতিকে ওলাই আহিলোঁ। ইটছ ৰিয়েলি বিউটিফুল ভিউ নহয়নে বাৰু? সেইবাবে অকণমান সাঁচি থ'লোঁ। আপোনালোকক কেনেকুৱা লাগিছে জনাব এই সময়কণ বৰ ধুনীয়া, সেইবাবে ওলাই আহি ভাল লাগে। আহি বজাৰ পালোঁ। বজাৰ পোৱাৰ লগে লগে সিটো কিনো কি যে মন। তথাপিও যিটো বস্তু প্ৰয়োজন আছিলে কিনি ল'লোঁ। তাৰ পাছত টি টাইম, স্পেচিয়েল চাহ কাপ স্পেচিয়েল পাৰ্চনৰ সৈতে আৰু স্পেচিয়েল কম্ব চাহ চিংৰা, কি মজা। ইয়াৰ জুতি ল'লোঁ, তাৰ পাছত ঘৰলৈ বুলি উভতিলোঁ। তেনেহ'লে আজিলৈ এৰো ৰাইজ, বাই বাই।